ব্যক্তি মাই দিছো সৌরভ কইতা তো আজি কথা স্বাগতম দিছো তো আজি যে বর্তমানে কমা গৈছে দৰঙৰ অৱস্থা দেখছে সমস্যা দৰঙৰ অৱস্থা মানে এইবেগে মাথা দেখছোন মাথা তো মানে গেছিয়ে তক বেছি হেৰি নাই আরে এইবেগে জিবি লাগি আছে তাতে তো এইবেগে বেছি হেৰি নাই দক তো আমাৰ আজি মানে প্লেনিং আছে দুটা তো এইবেগে মানে কি বানপানী যোৱাৰ পিছত মানে মানুহে কেনে অৱস্থা হৈছে আৰু যদি লগ পাওঁ বেটা নিপুদাকো লগ ব্যৱস্থা কৰি মানে তেওঁলোকেতো সদায় লগ পাম বুলি যাব নোৱাৰো না মানে কি দূৰ মানে য'তে য'তে ঘূৰি থাকে না সেইকাৰণে তো যাম যদি লগ পাওঁ তো লগ কৰোঁ তো কৰবাত গাইছ যিহেতু আৰম্ভ কৰোঁ আহিব সেইখিনি জেগাত আহিব না দেখিছোঁ তো মানুহ বহুতো আজি পুঁজি হাজৰিকা কথা আছে পুঁজি হাজৰিকা আহিব তো সেইখিনি জেগাটো চাই লওকচোন মানে এইভাগে চব বাবা চব আনি দিছে বস্তা বস্তা দিয়া আছে তো এইখন দলং মানুহবিলাক চাওক এইভাগে কাম চলি আছে তো এইভাগে দেখছি গাছ চাছ তো কাটি নি ফেল দি আছে ইয়াতে মেচিন লগাই আছে তো মানুহ দেখছি না গাইছ মানে জাগাটি চিনি গৈছে কিজানি এটা এটা ভিডিঅ'ত দেখিয়ে থাকে মানে কি বৰষুণ দেখছি না গাইছ এবাৰ নাম নহয় তো আৰু বেয়া দিছোঁ গাইছ ঠিকে চাওকচোন মানে বৰষুণ তাকে আমাৰ নামেই বনাই ঘৰতে হ'লে আহিব ঠিকেই কিন্তু এতিয়া কি হ'ব এতিয়া আহিলে বুজি আছোঁ যাব পাৰোঁ এতিয়া ঠিকেই চেষ্টা কৰিম বাৰিছ বৰষুণৰ মাজতে বৰষুণৰ মাজে মাজে আহি বেয়া ভিজিছিলোঁ আহি কিনে বেটা এটা ঘৰ পালোঁ তো ঘৰকিন যাব আছে নে নাই আহিলোঁ কিন্তু ঘৰকিন আহি কিনে কিন্তু বেটা এটা একদম বেয়া লাগিল বেটা এটা ঘৰত নাই তো মাথাউৰি চাইডে গৈছোঁ কিন্তু মাথাউৰি চাইডে আহিলোঁ কিন্তু মাথাউৰিত দেখা নাছিলোঁ তো আৰু তাকে কিনি যাওঁ যদি লগ পাওঁ ঘৰকিন যাই কিনে বেটা এটা বেটা এটা এতিয়া ফোন কৰিছিলোঁ তো ফোন কৰি একেদিন আহি আছে বোলে তো অহাৰ পিছত মাজত লগ পাই দিছোঁ পানীত ঠাচ চাকচোন নাই টকা গেছি টকা বেছি নাই এই এটা চাকচোন কি ৰকম হেৰি হৈছে দেখি আছো আহি মানে কি বৰষুণতো ভিজি একদম মানে গজতে ৰখি কিনে বেটা এটা ফোন কৰিছিলোঁ আহিলে মাথাউৰিটো মানে ভাঙাৰ এই অৱস্থাটো মানে বহুত দিগদাৰ হৈছে অলপ আৰু মোবাইলটো লগত নাই মানে গাড়ীত থৈ আছে কিন্তু ফোন কৰিছে কিন্তু গম পোৱা নাই তই মাথাউৰিটো কি ক'বা ভাল হ'ব লাগে এতিয়া মন্ত্ৰী আহি গেল আছিল মন্ত্ৰী আহিলেতো ভাল নহয় তেনেহ'লে কি কৰিম আমি ইয়াত আজি মন্ত্ৰী চাই গৈছোঁ ইঞ্জিনিয়াৰিং অলপ পইচা বেছিকৈ ইনভেষ্ট কৰি ভাল হ'ব কিবা কৈ আছে তাতে এই মাথাউৰিটো কি ক'বা মাথাউৰিৰ ওপৰত মই এটা কথাই ক'ম মাথাউৰি মাটি দি এটা মানে বান খজুৱাই সেইটোৱে হ'ল মাথাউৰিৰ ওপৰত নাই এই পৰিস্থিতিটোৰ ওপৰত কি ক'ম হয়নে বাবু পৰিস্থিতি এতিয়া ভাঙিটো বৰ দিগদাৰ হ'ব নেকি মানে সন্মুখতে আছে বেটা এটা ঘৰ আছে আমাৰ তাতে ঘৰ তো গাইছে একে নাই কিন্তু এই মানে পানী যিটো ঠাণ্ডাটো আৰু এনেকুৱা হ'ব নালাগিছে আৰু যিটো মাথাউৰিটো অৱস্থা মাথাউৰি দিনে ৰাতি কাম কৰিছে কিবাকিবি তো মানে এইভাগে হেৰিকেইটা দি আছে কিন্তু এইভাগে গছ গটা কাটি হেৰি কৰি দিছে তো এখন দলং আৰু মানে যদি এইটো আৰু যদি পানী হ'ব লাগে তো এইটোতো বাইছ বাজি আশা নাই তো এই অলপমান আগতে পিজি হাজৰিকা আহিছিল তেওঁ আহি কিনে কিবা কিবি মানে ক'লাক আৰু কিবা পইচা দিম বুলি ক'লাক কিন্তু যিখিনি দিম বুলি কৈছে কিবা এটা এমাউণ্ট দিম খুজিছে আৰু যিটো এমাউণ্ট দিম খুজিছে সেইটো মানে ইয়াতে এমাউণ্ট যদি ৰেও দিবা নাতে তো ৰেও দিবও নাতে সেই কৈছে যেখান দিছে তই বানপানীৰ ওপৰত কিবা কবি নেকি কি কম গাইছ এইগিলাখান মানে ধৰি লওক আজি পিছু জৰিকা নাহিলে নিপুদা আৰু বেটালদাৰ কাৰণে ভিডিঅ'ত মানে চাই কেনে আছি আৰু ভাল লাগিলে কাৰণে নহ'লে গাইছ আমি ডুবি গ'লোঁ এইটো এটা মানে ভাল কথা ডুবি মানে ডুবি যোৱা কথা নহয় যদি এইটো ভাঙে এই চাইডটো ডুবিবই আমাৰ চাইডটো মানে গোটেই ক্ষতিগ্ৰস্ত হৈ যাব আৰু গাইমা দা আমাৰ নখতকৈ বহুত প্ৰভাৱ পৰিব আৰু এইটো যদি ভাঙি যায় তো এইভাগে এইখিনিতে ইয়াতে পানী নাই বেছি আৰু এইভাগে চাক যদি এইটো ভাঙে এইভাগে মানুহবিলাক কি হ'ব অৱস্থা তো ভিডিঅ'টো মানে আজি বেছি হেৰি নাই তো এইভাগে এখন দলঙতো পানী বেছি বুলি শুনিছে তো গেছ কি ক'ব আৰু মানে চব হয় পানীটো বানপানী গেছি কিন্তু এই বৰষুণ দ্বাৰাই আৰু মানে মাৰি আছে কিন্তু এই দুদিনমান ছুটি পাইছিল ছুটি পাই কিন্তু ৰ'দ দিছিল কিন্তু কি ক'ব অৱস্থা বেয়া পিজি হাজৰিকা ইয়াতো পিজি হাজৰিকা আহিছে এতিয়া কিন্তু এই যদি মানে এতিয়া মন্ত্ৰীয়ে ক'লে গম পাইছে কিন্তু সিহঁতি বেতন নিপোৱাৰ কাৰণে গম পাইছে কাৰণ বেতন বহুত কষ্ট কৰিছিল কষ্ট কৰা মানে কি মানে মাথাউৰি কথা বহুত কৈছিল তো বহুত কৈ কিনে মানে পিজি হাজৰিকা আহিছে আৰু এইটো কিবাকৈ ভাল কৰি দিবি হয় আৰু নহ'লে মানে এই ৰাস্তাটো দি পথ বন্ধ কৰি দিয়া গাইছে মানে এখন চাইকেল যাব পৰা অৱস্থা নাই এখন কি আছে কিন্তু এইভাগে মানে অৱস্থা নহয় গেছি দোকানত গাড়ীখন চাওকচোন এই কুলদীপ যাবি নেকি একবাৰ খাই পাইছোঁ হা কবি এই দোকানত খাই পাইছোঁ কি মই কি খাই নাপাবি লিখিছে নেকি হা পানী খাই পাইছোঁ পানী পাইছোঁ নহয় হা কি খাব নাপাবি লিখিছে নেকি